Oh, bhai, blood. Alright, so hey guys, what's up everyone? Welcome back to my YouTube channel with another video. তো আজিৰ ব্লগত কোনো বিশেষ জায়গা এক্সপ্লোৰ নকৰোঁ, কোনো জায়গাত ঘূৰিব নাযাওঁ, কোনো জায়গাত ৰাইডত নাযাওঁ। আজিৰ ব্লগটোত এনে ৰাস্তাৰে ঘূৰা ফুৰা কৰিম আৰু মই বৰ্তমান আছোঁ ক'ত সেইটো চাওক। আজি অলপমান বেলেগ জায়গাত ঘূৰিব আহিছোঁ। সেই জায়গাটো হৈছে নদীৰ পাৰত। চাওক, নদীৰ পাৰত আহি বহি আছোঁ, ইয়াতে মজাৰ হাৱা আহি আছে, হাৱা বতাহ খাই আছোঁ। আৰু ব্লগটো যেহেতু কমপ্লিট কৰিব লাগে সেইকাৰণে ভাবিলোঁ যে আজি যাওঁ, কিবা নহয় কিবা এটাতো টপিকছটো পামেই নিশ্চয়, যাৰ কাৰণে ভাবিলোঁ যে ব্লগটো কমপ্লিট কৰোঁ। আৰু ব্লগটো কমপ্লিট কৰাটো বহুত জৰুৰী। আৰু অলপ পিছতে অলপ আগতে দুজনমান ল'ৰাকো লগ পাইছিলোঁ, ওচৰৰ ল'ৰা। তো সেই দুজনকো লগ পালোঁ, ভাল লাগিল, কথা চথা পাতিল। তো বৰ্তমান মইতো ইয়াতে আছোঁ এণ্ড ইয়াৰ পৰা ডাইৰেক্ট যাম ঘৰত। তো ঘৰত যোৱা যিটো মটো ব্লগিং ভিউ সেইটো সম্পূৰ্ণ দেখাম এণ্ড আৰু ইয়াৰে ভিউটো চাওক এণ্ড বেকগ্ৰাউণ্ডৰ কেমেৰাৰে মই ভিউটো দেখাই দি আছোঁ। ইয়াৰে ভিউটো এনজয় কৰক ভাই। নদীৰ পাৰৰ এইটো এটা মজাৰ বস্তু, হাৱা फ्री का एसी भाई, फ्री का एसी मतलब आप समझ सकते हो, इमेजिन कर सकते हो कि भाई फ्री का एसी। तो भाई ভিউটো অলপমান দেখুৱাই দি আছোঁ কেনেকুৱা ধৰণৰ ভিউ ইয়াতে আহি আছে। তো ভাই দেখো यहाँ का व्यू, वाओ, यानी ये है अपना गुलाबो एंड दो छोटे छोटे बकरी का बच्चा आई आई भाग गया मेरे को देखकर। लगता है इनको मेरी शक्ल पसंद नहीं आया। तो देखो भाई यहाँ का व्यू। और আপোনালোকে হয়তো ভাবি আছে এই গৰমত মই টুপি কিয় পিন্ধিছোঁ। ইয়াৰ এটা কাৰণ আছে টুপি পিন্ধাৰ। কাৰণটো হৈছে যে মোৰ মূৰৰ চুলি উঠি আছে অলপ অলপ কৰি। তো যাৰ কাৰণে, আৰু হেলমেট চেলমেট পিন্ধিলেতো জানে বাইক বেছি চলালে চুলি উঠে বেছি। তো যাৰ কাৰণে এইটো পিন্ধি লৈছোঁ চেফটিৰ কাৰণে, যাতে চুলিটো অলপমান কম সৰে। আৰু ট্ৰাই কৰি আছোঁ যাতে নহৰে। কোনো বস্তু ইউজ কৰা নাই, তো ইউজ কৰিম আৰু যিয়ে নহওক। তো আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম এণ্ড ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। আৰু আজিৰ এই ব্লগত মই কেইজনমান বন্ধুক লগ কৰিম, যে ঘৰত যোৱাৰ সময়ত নেকিবক লগ কৰিম, যদি ঘৰত থাকে তেতিয়াহ'লে লগ কৰিম। আৰু তাৰ পাছত ডাইৰেক্ট শালমাৰা বজাৰত যাম। আৰু মানুহৰ মেইন বস্তুটো হৈছে আজি মানুহৰ ৰিয়েকশ্যনটো ৰেকৰ্ড কৰিম, যে মোবাইলেৰে মটো ব্লগিং কৰিলে মানুহৰ ৰিয়েকশ্যনটো কেনেধৰণৰ হয়। বহুতে নাজানে, আৰু বহুতে নাজানে, বিশেষকৈ চৰ অঞ্চলৰ মানুহে বহুতে নাজানে যে মোবাইলেৰেও যে মটো ব্লগিং কৰা যায়। যিহেতু অলপ আগতে দুটা ল'ৰাক মই লগ পাইছিলোঁ, সিহঁতে মোৰ হেলমেটৰ ছেটআপটো দেখি হেনা কল যে ভাই এইটো কি। পিছত মই সিহঁতে সুধিব খোজা নাছিল, তো মই সিহঁতক ক'লোঁ যে আহি চাই যোৱা। তো সিহঁতক মই দেখুৱাই দিলোঁ মোৰ হেলমেটৰ যিটো ছেটআপ হয়, এইটোৱে হয় মোৰ হেলমেটৰ ছেটআপ। সিহঁতে দেখিলে ভালো লাগিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে। তো তাৰ বাবে থেংক ইউ ছ' মাছ। আৰু এই ভিডিঅ'টোতো নিশ্চয় পাব সিহঁতে। তো এই ব্ৰ' দুজনকে কৈছোঁ থেংক ইউ ছ' মাছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে। এণ্ড ভিডিঅ'ত যদি পাৰা লাইক চাইক কমেণ্ট চমেণ্ট এইবোৰ কৰি দিব। তো এইবাৰ আৰু একো নকওঁ, ডাইৰেক্ট মটো ব্লগিঙত লগ কৰোঁ আৰু দেখোঁ কি হয় আজি ৰাস্তাত। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। तो फाइनली मोटो ब्लॉगिंग मोड में आ गया। कैमरा तो अलपमान ठीक कर लो, हो गया। तो अभी चलो वीडियो को शुरू करते हैं। चाबी ऑन कराई ना धो। चलो चलो चलो। तो चाओ रास्तात आज मानुहर रिएक्शन की पाओ, যে মোবাইলেৰে মটো ব্লগিং কৰিলে মানুহৰ একচুৱেলি যিটো ফিলিংছ আৰু ৰিয়েকশ্যন সেইটো চাওঁ কেনেকুৱা ধৰণৰ হয়। এই ল'ৰাজন অলপ আগতে মোক চাই আহিছে আৰু বাকী চাই থাকোঁ কি হয়। এটা কি কওঁ, এইটো কি জানো না? এন্তে আছ এইটো কি কোৱা? ব্লগিং চোৱা নে নাই? ব্লগিং চোৱা নে নাই? ইউটিউবত ভিডিঅ' চোৱা নে নাই? চা মোৰ ভিডিঅ' চোৱা চোৱা নাই? আজিৰ ভিডিঅ'ত তুমিও আহিবা। আজিৰ ভিডিঅ'ত মই তোমাকো দেখাম। আৰু সেই সৰু ল'ৰাটো মোক
মোৰ মটো ব্লগিং ছেটআপখিনি চাই আছিল মানে এনেকৈ চাই আছিল মানে কোনোদিন দেখাই নাছিল। সেইকাৰণে মই যিটো বাইক ৰখাই দিছিলোঁ, ৰখাই দি কিনে তাতে তাক দেখুৱালোঁ যে কেনেকুৱা কি এণ্ড মই কি কৰি আছোঁ সেইটো কৈ দিলোঁ। তো সি বহুত মানে হেপ্পী, বহুত হেপ্পী। তো এইবাৰ ইয়াৰ পৰা ডাইৰেক্ট যাম, ডাইৰেক্ট ক'ত যাম মানে ডাইৰেক্ট চিধা ঘৰৰ পিনে যাম, কিন্তু অলপমান ঘূৰি গুচি যাম। বাই দ্য ৱে আজিৰ ব্লগটোত কোনো বিশেষ বস্তু নহয়, এনেকুৱাই ৰাইড হ'ব, সৰু এটা ৰাইডৰ ভিডিঅ'। তো এনেকুৱা ধৰণেৰে হ'ব, ঘূৰা ফুৰা আৰু অলপমান চাওঁ নেকিবক লগ পাওঁ না নাই। নেকিবক লগ পালে তাক লগ কৰিও যাম। পিলপিলিৰ কাৰণে ৰাস্তাত বহুত এক্সিডেণ্ট হৈ থাকে। কম সময়ৰ ভিতৰতো ঘূৰাব নোৱাৰে, কিন্তু ইহঁতৰ কাৰণে বেলেগৰ এক্সিডেণ্ট হৈ থাকে। বহুত প্ৰব্লেম কৰি দিয়ে এই পিলপিলিয়ে। আৰু ইহঁতক সমান ৰাস্তা লাগে, ৰাস্তাৰ মাজেদি গৈ থাকে, কোনোতো মেনাৰ্ছটো নাইয়ে। মানে একদম পিলপিলি চলালে ভাবে যাতে একদম মানে প্লেন চলাই আছে বেটাহঁতে। তো আৰু অলপ সময়ৰ পিছতে নেকিবৰ ঘৰ পাম। তো চাওঁ সি ঘৰত আছে না নাই নাজানো, বা ৰাস্তাত ওলাই না নাই সেইটোৱেতো কথা। চাওঁ ঘৰত আছে নে নাই, এটা ফোন কৰি চাওঁ ইয়াৰ পৰা। আগত এটা ফোন কৰি লওঁ। তো ভাই নেকিবটো ঘৰত নাই, সি আছে গোৱালপাৰাত। তাৰ গোৱালপাৰাত বোলে কম্পিউটাৰৰ এডমিশ্যন লৈছে, কম্পিউটাৰ ক্লাছ কৰাৰ কাৰণে। সেইকাৰণে মোৰ কৰিব নালাগে, কাৰণ মই আগতে কমপ্লিট কৰি লৈছোঁ। তো সি গোৱালপাৰাত আছে, লগটো নহ'লে কি আৰু কৰা যাব, উপায় নাই। তো এনেকৈ লাহে লাহে ঘৰত গুচি যাওঁ আৰু। বাই দ্য ৱে ভাল ব্লগ এইকাৰণে আপলোড কৰিব নোৱাৰোঁ, ইয়াৰ এটা কাৰণ আছে। কাৰণ হৈছে বৰ্তমান হৈছে কলেজ বন্ধ, আৰু কলেজ বন্ধৰ কাৰণে ঘৰৰ পৰা ভালকৈ বাহিৰত ওলাব নোৱাৰোঁ। তাৰ ভিতৰত একদিন চিলডুবি ৰাইড কৰিলোঁ। তো ইণ্ডিপেণ্ডেন্স ডে'ৰ আছিল, 15 আগষ্টৰ দিনা যিটো ৰাইড আছিল। তো সেনেকুৱাতো টপিকছ পোৱাটো বহুত টান। তো কলেজটো খোলা হ'লে, যদি 1 তাৰিখৰ পৰা যদি কলেজ খোলা হয়, আই হোপ কি আপোনালোকক মই ডেইলি ব্লগ আপলোড কৰিব পাৰিম। আৰু ভাই এইটো ৰাস্তাৰ অৱস্থাও বেয়া, ভালেই নহয়। ভাল ৰাস্তা চলাব লগা হ'লে ডাইৰেক্ট মাটিয়া পাৰ হ'ব লাগিব, ইফালে আৰু ভাল ৰাস্তা নাই বুলিয়ে ক'ব পাৰি। দেখছে অলপ পিছে মানে ৰাস্তাৰ অৱস্থা ইমান বেয়া হৈ আছে না, ভালেই নালাগে এনেকুৱা ৰাস্তাত বাইক চলালি। অলপ পিছে স্পীড ব্ৰেকাৰ, তাৰপিছত এই গাৰা মাখা। আৰু এইখিনি ৰাস্তাত ভাই ইমান ভূতৰ ৰাস্তা, একদম বেয়া ৰাস্তা এইখন। আৰু এইটো টাৰ্ণিংটো বহুত খাতাৰনাক টাৰ্ণিং হয়, এক্সিডেণ্ট হোৱাৰ বহুত চান্স থাকে। বাই দ্য ৱে মই ভিতৰ ৰাস্তা দি গৈ বহুতি হৈ ওলাব খুজিছিলোঁ, কিন্তু মোৰ শেষত মনত পৰিল যে বহুতিৰ ৰাস্তাত যিটো ব্ৰিজ আছে, সেই ব্ৰিজৰ ওপৰেদি বহুতখিনি পানী আছে। তো সেইকাৰণে মই ভিতৰ ৰাস্তা দি নগ'লোঁ, নহ'লে নৈৰ পাৰে গৈ থাকিলোঁ হয়। বেলেগ এটা মজাই পালোঁ হয় নদীৰ পাৰে গৈ থাকিলে, কিন্তু উপায় নাই, নদীৰ পাৰে যাম কেনেকৈ ভাই। অ'কে, তো অভি ঘৰ চলতে হে। শালমাৰাত আহি ৰখিছিলোঁ, শালমাৰাত মানুহৰ ৰিয়েকশ্যনগিলা অলপমান বেলেগ ধৰণৰ হৈ আছে। চবেই চাই আছে মোৰ ফালে যে ই আৰু কি কৰি আছে, বহুতে নাজানে, যাৰ কাৰণে এনেকুৱা হৈছে। তো অলপমান ফিল্ডত যাম, আগত ফিল্ডত যাই ফিল্ডৰ মানুহৰ ৰিয়েকশ্যনকেইটা চাওঁ। তাৰপাছত ইয়াৰ পৰা ডাইৰেক্ট যাম ঘৰত। আবে ইয়াতে কায়ো নাইচোন বে আজি, হাট চালা বম ঠগন খালোঁ। ইয়াতে নৰখাওঁ তেতিয়াহ'লে আজি ইয়াৰ পৰা চিধা যাম ডাইৰেক্ট যাম ঘৰত। ফিল্ডত কোনো নাই। তো অলপ টাইম শালমাৰাত আমি ৰখিছিলোঁ, ইয়াৰ কাৰণ হৈছে তাৰমানে হানিফালি মোৰ বাইকত আহিছে, যাৰ কাৰণে শালমাৰাত ৰখিব লগা হৈছে। আৰু শালমাৰাৰ মানুহৰ ৰিয়েকশ্যন বাবা কি ক'ম অ' ভাই, শালমাৰাৰ মানুহৰ ৰিয়েকশ্যনকেইটা ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। তো এতিয়া যাম ডাইৰেক্ট ঘৰত। ভাই শালমাৰাৰ মানুহৰ ৰিয়েকশ্যনটো মোৰ বাৰে মনত পৰি আছে, যে শালমাৰাৰ মানুহৰ কি এটা যে ৰিয়েকশ্যন আছিল না ভাই। অ' ভাই আগত কি হৈছে, আই থিংক কোনো এক্সিডেণ্ট হ'ল নেকি, এবাৰ চাই আহোঁ নেকি। অ' ভাই বোধহয় এক্সিডেণ্ট হৈছে। ভাই ব্লাড ভাই, কি ব্লাড এক্সিডেণ্টো হৈছে, কি হৈছে? আচ্ছা,
তো মই আৰু ভাবিছিলোঁ মানুহ চানুৰ এক্সিডেণ্ট হৈছে, ছাগাল এক্সিডেণ্ট হৈছে বে। বাই দা ৱে মোৰ ব্লগত এটা কথা কৈ দিওঁ, এইটো হৈছে শামিম, বিয়াৰ কাৰণে পাগল হৈ গৈছে, পঢ়া শুনাও মানে বাদ দিছে। কি ক'ম আৰু, জিংগালালা, পঢ়া শুনা জিংগালালা। এতিয়া যে বাপে বহুত মৰম কৰি বুলেট কিনি দিছিল, আৰু ভিতৰৰ ঘৰৰ বস্তু এইবিলাক চালেতো পাগলা হৈ যাব। ছিংগাৰো হয়, ইয়াৰ এটা চেনেলো আছে। তো নাম নকওঁ যা, নকওঁ যা। ইয়াৰ চেনেলৰ নাম হৈছে শামিম খান ৱৰ্ল্ড। ই ছিংগিং কৰে, কিন্তু ইয়াৰ জীৱন বৰবাদ। বিয়া কৰিব যাৰ কাৰণে ইয়াৰ জীৱনটো বৰবাদ, শেষ। তোৰ অৱস্থা শেষ। তো ভাবিক লৈ আহ, কোনদিন বা লৈ আহা, আহিব না। তো এইখিনিতে যদি ব্লগটো ভাল লাগি থাকে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যদি পাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী এইখিনিতে ব্লগটো সমাপ্ত কৰিম। এণ্ড বৰষুণো দিছে, তো বৰষুণত জিকাৰ আগতে ঘৰে যাই পাম। তো এইখিনিতে ব্লগটো সমাপ্ত কৰিম। তো হেল্ল' বাই এভৰিৱান।